সৰস্বতী পূজা আৰম্ভ। আজি আমাৰ শান্তিগ্ৰাম আৱাসনৰ 25 বছৰীয়া দুৰ্গা পূজা আমি সকলোৱে পালন কৰিবলৈ লৈছোঁ। আজি মহাষষ্ঠী। আজি দেৱী এতিয়া আহিলে। দেৱী সন্ধিয়াৰ পৰা বেলবৰণ পূজা হ'ব। মই আপোনালোকক সকলো দেখাই যাম আমাৰ আৱাসনৰ পূজা। এয়া আহকচোন, দেৱী আনিছে। বেলবৰণ পূজা নোহোৱাৰ কাৰণে আমি অলপ এনেই দেখাইছোঁ। তাৰপিছতে আছে উৰুলি প্ৰতিযোগিতা আৰু শংখ বজোৱা প্ৰতিযোগিতা, আপোনালোকে দেখিবলৈ পাব। এয়া মই অলপ দেখাই, এইটো আমাৰ এই ষ্টেজ, এয়া পেণ্ডেল। এয়া ৰাগিনী আহি উপস্থিত হৈছে আমাৰ কমিটিৰে কালচাৰেল ভাইচ প্ৰেছিডেণ্ট। এয়া আমি এতিয়া অলপ পিছতে জাজ আহিব, উৰুলি এয়া আমি ঠিক কৰি থৈছোঁ। তাৰপিছতে এয়া দেৱী হৈছে উৰুলি প্ৰতিযোগিতা কিছু অংশ মই এয়া অডিয়েঞ্চ আছে। এয়া আমাৰ সাংস্কৃতিক বিভাগৰ প্ৰধানমন্ত্ৰী। ভাল লাগিছে ন অনুষ্ঠানটো পাতি? ভাল লাগিছেনে? ভাল লাগিছে ন? এয়া প্ৰতিযোগীয়া ৰাগিনী বৰপূজাৰী, অনুষ্ঠানৰ উপসভানেত্ৰী। ভাল লাগিছে অনুষ্ঠানটো পাতি। এয়া সহ সম্পাদিকা সাংস্কৃতিক। মই আকৌ সম্পাদিকা দেই, মোক কোনেও চিনাকি কৰোৱা নাই। এয়া আমাৰ বিচাৰকদ্বয়। এয়া গৃহলক্ষ্মী তালুকদাৰ দাস। এয়া মেলডি পাটগিৰি। আহি কেনেকুৱা লাগিছে? ভাল লাগিছেনে? গৃহলক্ষ্মী নিজৰ আৱাসলৈ, গতিকে বহুত বছৰ ইয়াতে থাকি গৈছোঁ। এতিয়া আৰু এনেকুৱা এটা অনুষ্ঠানত আহিব পাৰিলে আৰু বহুত বেছি ভাল লাগিছে। চবকে লগ পাইছোঁ। আমিও লগ পাই বহুত সুখী আমাৰ হৈছোঁ। শান্তিগ্ৰাম পৰিয়াল এটা পৰিয়াল হিচাপতে আমি থাকোঁ। গতিকে সদায় আমি এনেকৈয়ে থাকিম আৰু এনেকৈয়ে পাৰ হ'ম। আপোনাকো আমাৰ মাজত পাই বহুত আমি সুখী হৈছোঁ। ইমান অল ইণ্ডিয়া ৰেডিঅ'ত কৰে, তাতে অনুপম চৌধুৰী ছাৰৰ ছোৱালী। বহুতেই ভাল লাগিছে লগ পাই। আমাৰ ইয়াত আহি কেনেকুৱা পাইছে বাৰু? খুব ভাল লাগিছে। সোমাই আহিয়ে মানে গোটেই কেম্পাছটো আপোনালোকৰ চালোঁ, খুব শান্তি আছে, গছ গছনিৰে ভৰা, আৰু এই পৰিৱেশটো ইমান ভাল লাগিছে। আৰু মই ভাবি আছোঁ আগলৈ যিবোৰ অনুষ্ঠান হয় সকলোতে উপস্থিত থাকিম। ঠিক আছে। এয়া আমাৰ কিছু প্ৰতিযোগী এয়া বহি আছে। এয়া কাবেৰী বাইদেউ, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহি কেনেকুৱা লাগিছে? আপুনি আমাৰ বাহিৰৰ পৰা আহিছে, বহুত ভাল লাগিছে আমাৰো। নিমন্ত্ৰণটো পোৱাৰ পৰাই মনটো ভালেই লাগি আছে, বোলে যাম বুলি। ঠিকে আছে, ভাল লাগিছে ন? মণি বাইদেউ ভাল লাগিছে, মিনু চেত্ৰী বাইদেউ ভাল লাগিছে চাগে, জ্যোতিকা ভাল লাগিছে ন? এয়া আমাৰ দেৱী, আৰু মই আপডেট দি গৈ থাকিম। সপ্তমী বেলবৰণ পূজা হৈছে। এই বেলবৰণ পূজা মই অলপ দেখাই দিছোঁ। বেলবৰণ পূজা, এই পূজাখিনি ষষ্ঠী গোসাঁনী পাতত তোলাৰ আগত এই পূজা কৰা হয়। বেলবৰণ পূজা, এই পূজা দ্বিতীয় দিন মহাসপ্তমী। সকলোকে পুনৰবাৰ শাৰদীয় মহাসপ্তমীৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ আৱাসনৰ পূজাৰ সপ্তমী পূজাৰ মই ভিডিঅ'টো কৰিবলৈ লৈছোঁ, আপোনালোকক দেখাই যাম। অঞ্জলি দিওঁতে চাগে 1টামান বাজিব। এয়া চাকি জ্বলাই আছে। এয়া ঢাকি বহি আছে ঢাকি বজাবলৈ। এয়া মানুহ আহিছে। এয়া গোসাঁনী নাম গাইছে, গোসাঁনী নাম সকলোৱে গাই আছে।
বাইদেউ এয়া আহি আছে। ধুনীয়াকৈ আহি আছে ন? অঁ বৰ ধুনীয়া লাগিছে। আজি নাম গাইছে ন সকলোৱে? এয়া আমাৰ কমিটিৰ মানুহ, এয়া আমাৰ কমিটিৰ ছেক্ৰেটৰী, কাৰ্যকৰী সভানেত্ৰীকে আদি কৰি সকলোখিনি বহি আছে। আৰু মই দেখোঁ এয়া চব এতিয়া আৰম্ভ কৰিবলৈ অষ্টমী পূজাৰ মই অলপ দেখাই গৈছোঁ। যিমানখিনি হয় সেইখিনি খাইছোঁ। এয়া পূজা চলি আছে, এয়া অষ্টমী পূজা চলি আছে। আজি সোনকালে হ'ব পূজা, অলপ পিছতে অঞ্জলি হ'ব। আজি একেবাৰে দুৰ্গা হৈছে। সন্ধি পূজা হৈ গ'ল, সকলোৱে চাকি জ্বলালে। কিমান সুন্দৰ হৈছে, মই গোটেইখিনি দেখুৱাই দিছোঁ। সকলোৱে 108 গছ যি মানস কৰি থৈছিলে সকলোখিনি জ্বলাইছে। মেৰী ৰুবি কেনেকুৱা লাগিলে? বহুত ভাল লাগিছে। ভাল লাগিছে ন? গধূলি আমাৰ সন্ধি পূজাৰ ভাল লাগিলে। জয়শ্ৰী ভাল লাগিলে ন? সুন্দৰ লাগিলে। এয়া কুমাৰী পূজা আৰম্ভ হৈছে, তাৰপিছতে হোম পুৰা হ'ব। মই দেখাই গৈছোঁ যিমানখিনি পাৰোঁ। এয়া কুমাৰী 8 গৰাকী।
তাৰপিছতে হোম পুৰিব, কুমাৰী পূজাৰ পিছতে হোম পুৰিব। কুমাৰী পূজা চাই আছা? হোমো আৰম্ভ হৈছে। নৱমী পূজাৰ হোম আৰম্ভ হৈছে। মই যিমান পাৰোঁ গোটেইখিনি ভিডিঅ'টোত আনিবলৈ চেষ্টা কৰিছোঁ। কুমাৰী পূজা হৈ গ'ল, এতিয়া অলপ পিছত পূৰ্ণাহুতি হ'ব, তাৰপিছতে অঞ্জলি দিব। চলি আছে নৱমী পূজাৰ হোম। মই যিমানখিনি পাৰোঁ দেখাবলৈ চাইছোঁ। সঁচাই বৰ ভাল লাগে হোমৰ। অলপ পিছতে পূৰ্ণাহুতি হ'ব, তাৰপিছতে অঞ্জলি হ'ব। কিন্তু মই মানুহক অলপ দেখাই দিছোঁ, যিখিনি অডিয়েঞ্চ আছে।
প্ৰেমছে কৰিছে প্ৰেমছে কৰিছে দশমী পূজা এয়া শেষ হ'ল। এতিয়া সকলোৱে দেৱী আইনাত দেৱীৰ পদত দৰ্শন
বেয়া লাগিছে সঁচা দেই শুভ বিজয় দশমী বহুত বেয়া লাগিছে বহুত বেয়া লাগিছে ন ৰেমি বাইদেউ আপুনি বহুত কষ্ট কৰিলে সঁচাকৈ কৈছোঁ মই মুখৰ আগত প্ৰশংসা কৰা নাই কেনেকুৱা লাগিলে এনেই আজি দুখ লাগিব বহুত ন বেয়া লাগিব আজি এইকেইদিনৰ ব্যস্ততা দৌৰা দৌৰি সঁচা আজি আৰু বেয়া লাগিব ৰাগিনী দেৰিকৈ আহিলা বৰ্ণালী কেনেকুৱা লাগিলে আজি বেয়া লাগিব ন বহুত বেয়া লাগিব মণি বাইদেউ আজি বেয়া লাগিব বৰ দুখ লাগিছে পপ্পি বহুত চাহ দিলে অ' ছোৱালীজনীয়ে আছে যি বাইদেউ বেয়া লাগিব ন আজি আজি বেয়া লাগিব ন কোৱা কিবা বহুত বেয়া লাগিব ইমান দিন কষ্ট কৰিলোঁ মই আকৌ দেখাই আছোঁ আজি বেয়া লাগিব ন চবৰে আজি বেয়া লাগিব আজি দুখ লাগিব ন কাকো নাই নেকি দশমী পূজা শেষ হ'ল দশমী পূজা শেষ হৈ যিমান এয়া দশমী পূজা এয়া শেষ হৈছে এয়া দেৱীৰ ভৰি আইনাক চাই দশমীৰ দিনা এতিয়া সকলোৱে সেয়া চাই আছে এয়া পূজা শেষ হ'ল এয়া চবেই লাইন কৰি আছে চাবলৈ শান্তি পানী দিব শান্তি পানী দিবলৈ ওলাইছে অকণমান দি দিবা দেই চাই লওঁ সকলোৱে শান্তি পানী দিব এতিয়া